ওচৰত ইমান ধুনীয়া এটা লোকেশ্যন আছে বুলি জনা নাছিলোঁ, মানে গম পাইছিলোঁ কিন্তু অহা নাছিলোঁ আচলতে। যোৱা বছৰ আহিছিলোঁ তেতিয়া অলপ কম হৈ আছিলে, এইবাৰ যে ইমান ধুনীয়া হৈ পৰিছে নহয়। আজি আপোনালোকক দেখাম আমাৰ জাঁজি নদীৰ এটা ধুনীয়া দৃশ্য। আমাৰ ঘৰৰ পৰা 1 মিনিট ৰাস্তা, কিন্তু হ'লেও আহিব নোৱাৰোঁ। আজি ইয়াৰ লগৰজনী মিতালীয়ে ক'লে বোলে আজি ব'লা বোলে আমি আমাৰ নিজৰে ঘৰৰ ওচৰত ইমান ধুনীয়া এটা লোকেশ্যন আছে, ফটো মাৰিম বোলে। তো ফটো মাৰিম, নিজৰ জেগাডোখৰতে ইমান ধুনীয়া ধুনীয়া জেগা থাকোঁতে দূৰলৈ চাবলৈ যাওঁ, কিবা এটা কৰিবলৈ যাওঁ। ফটো মাৰিম, ফটো মাৰিব আহিছোঁ মেইন, কিন্তু ভিডিঅ' কৰিম, তাৰপিছত আপোনালোকক দেখামো। আৰু চাওকচোন আমাৰ জাঁজি নদীত যে ইমান ধুনীয়া এটা, মানে প্ৰথমতে কেনেকৈ কি হ'ল নাজানো আৰু মুঠতে ইমান ধুনীয়াকৈ মাজতে বাৰিষা হ'লে দেখা নাপায়, খৰালিত দেখা পায়। ইমান ধুনীয়া এটা ঝৰ্ণা, সকলোকে দেখাম চাব। ঘৰৰ পৰা মাত্ৰ 1 মিনিট ৰাস্তা, হ'লেও এদিনো এখন ফটো মাৰিব আহিব পৰা নাই এই বছৰত। যোৱা বছৰ মাৰিলোঁ বাৰু, এই বছৰ আহিব পৰা নাছিলোঁ। হয়তো অনুমান কৰিব পাৰিছে আপোনালোকে, মাত শুনিছে এটা অকণমানি ঝৰ্ণা। ঝৰ্ণা মানে কি আৰু নদী বৈ থকা নদীৰ মাজত নিজে হোৱা। এয়া মোৰ লগৰ, চৰি মিতালী, মূৰতে মাৰি দিছোঁ। মিতালী আহিছে, মই আহিছোঁ, দুইজনীয়ে। সেইয়া চাওক, ওচৰৰ পৰা দেখাম বাৰু, এতিয়া কৈ আছোঁ। সেইয়া চাওক কিমান ধুনীয়া দেখিছে। এনেই এইটো এটা নাম দি লৈছে মানুহে, ক'লা মাটিৰ ঘাট বুলি, যিহেতু মাটিবোৰ ক'লা যে। এইয়া দেখিছেনে, মাটিবোৰ ক'লাৰ কাৰণে ক'লা মাটিৰ ঘাট নাম দি লৈছে। ফটো পূৰা দি দিম আজি, চাই ল'ব। আৰু আমাৰ আমগুৰি বা জাঁজি যিসকল আছে তেওঁলোকে যদি পিকনিক খাবলৈ ওচৰতে জেগা বিচাৰিছে তেন্তে ইয়াতে আহিব পাৰে। আমাৰ জাঁজি নদীৰ ওচৰতে মাজতে আছে একদম। এইয়া চাওক আমাৰ জাঁজি বুৱতী নদীত কিমান ধুনীয়া এটা দৃশ্য দেখিছে। আমাৰ ঘৰৰ পৰা 1 মিনিটৰ ৰাস্তা, হ'লেও আহিব নোৱাৰোঁ, কিন্তু আজি বিহু বুলি অকণমান সময় পালোঁ, গুচি আহিলোঁ। ইমান ধুনীয়া লাগিছে চাওকচোন। সেয়া মোৰ লগৰজনীয়ে ফটো মাৰিব গৈছে। যিসকল আমগুৰি বা জাঁজি আছে তেওঁলোকে ইয়ালৈ আহিব পাৰিব দেই, ফটো চটো মাৰিব। ইমান ধুনীয়া, এইয়া পূৰা হাঁহিছে, ফটো মাৰিব গৈ আছে, ফটো মাৰি দিম। পিছে মই যাব পৰা নাই, পিছল অকণমান পানীখিনি, আৰু সোঁতটো বহুত আছে দেই সেইডোখৰত, দডোখৰত, সেইটো কাৰণে সেইডোখৰত যাব নোৱাৰি। ওচৰতে ওচৰতে যিকেইখন পাৰোঁ মাৰিম আৰু দেখাই দিছোঁ। আমাৰ জাঁজি নদীখন এইয়া সেইফালে আমাৰ ঘৰ, সেই জালখনৰ ওচৰত আমাৰ ঘৰ দেই। এয়া চাওক আমাৰ জাঁজি নদীত মোৰ ঘৰৰ পৰা মাত্ৰ 1 মিনিটৰ ৰাস্তা, হ'লেও মই মানে আহিব পৰা নাছিলোঁ। আজি এইয়া লগৰজনী আহিলে, লগৰজনীৰ লগত আহি ফটো মাৰিলোঁ। মিতালী নাযাবা, 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 গুচি আহ। দেখিছে এয়া লগৰজনী তাত গ'লগৈ, ভয় লাগিছে মোৰ এতিয়া। পিছে মই ফটো মৰাত ভাল, কিন্তু মই সেয়াত গৈ ফটো মাৰিব নোৱাৰোঁ দেই। মোৰ মানে তাত গ'লে বিৰাট ভয় লাগিছে। এনেকুৱা পানী চাওক, কেনেবাকৈ উঠি যাব লাগিলে হ'ল আৰু একদম। মই ধৰিবও নাজানো, সাঁতুৰিবও নাজানো। ভিডিঅ' বনাবলৈ প্ৰস্তুত কৰি আছে আমাৰ মিতালী বৰুৱা দাসে। কি গানত নাচিব নাজানো আৰু, খুব প্ৰেক্টিচ। এয়া এটা আমাৰ ইঞ্জিনিয়াৰ আহিছে, বোকা চুই চুই। এইয়া চাওক আমাৰ ওচৰৰে ঘৰৰ ওচৰত ইমান ধুনীয়া এটা ঠাই। মিতালী আহি যোৱা, ৰ'বা গৈ আছোঁ। এজনী মস্ত শকত, একদম সৰু বুলি ভয়, হ'লেও মই আছোঁ, নো টেনশ্যন। তোমাক কৰিব নিদিওঁ, মই কৰিবলৈ তোমাক বচাম বুলি ভাবিছা নেকি? মই অকণো নবচাম, মই খেলা। সেইটো জানো, সেইটোতো ভালকৈ জানো মই, তুমি যে সেইটো নবচোৱা। ব'লা ব'লা, এতিয়া গধূলিও আহিছে, ঘৰলৈ যাওঁ। চাওক কিমান ধুনীয়া ঠাই দেখিছে, আমাৰ জাঁজিৰ হয় দেই, মোৰ নিজৰ ঘৰৰ ওচৰতে, কিন্তু মই আহিব পৰা নাছিলোঁ। কি হ'ল মানে সময় নিমিলে, দেওবাৰ দিনাখন ঘৰত থাকোঁ, কাপোৰ কানি ধুওঁতে সময় যায়গৈ। এয়া দেখিছেনে, বাৰিষা নাথাকে দেই এইটো, মুঠতে অকল খৰালি দিনকেইটাহে দেখা পায়। যিসকল আমগুৰি জাঁজি আছে চাব আহিব পাৰে। আৰু সেইজনী আমাৰ মোৰ লগৰ মিতালী, পূৰা ব্যস্ত, অকল ৰিলছৰ বাহিৰে একো চিনি নাপায় এইবোৰে, অকল ৰিলছৰ ধান্দা। আমি দেখিছে কেনেকৈ ৰিলছ নবনাওঁ, অকল ৰিলছ বনাব আহিছে। এইবোৰ অকল ৰিলছৰ ধান্দা। আমি দেখিছে ৰিলছ নবনাওঁ, ইহঁতে ইমান ৰিলছৰ মাথা মাৰি ফুৰে, অকল য'তে ত'তে ফটো ধান্দা কৰি ফুৰে। এইবোৰ একদম নিদিয়ে, মইহে দিওঁ। একদম বেয়া স্বভাৱ, তাই পপুলাৰ নহয় নহয়, একদম বেয়া স্বভাৱ এইবোৰ, অকল য'তে ত'তে ফটো ধান্দা। হৈ আছোঁ। দুখনমান ফটোৰ কাৰণে আজি পৰি কঁকালটো ভাঙিলেহেঁতেন, দেখিছানে? সেইডোখৰলৈ যাবলৈ লৈছিলোঁ, মানে অকণমান ফটোখন ধুনীয়া উঠক বুলি, যিটো মানে বেয়াকৈ পিছল খাব লৈছিলোঁ নহয়, মানে একদম সেই তাতহে পৰিলোগৈহেঁতেন। 2-এখন ফটোৰ কাৰণে আজি মোবাইলো গ'লহেঁতেন, মানুহো ভৰি হোৱা হাত ভাঙিলেহেঁতেন। দেখিছে, সঁচাকৈ দেই, মানে ফটোৰ কাৰণে আমি যি টি জেগাত যাব নালাগে দেই, এইটো সঁচা কথা। মানে 2-এখন ফটোৰ কাৰণে কেতিয়াবা বহুত ডাঙৰ দুৰ্ঘটনা হৈ যাব পাৰে। মই পিছে আগত গৈছোঁ তাত, কেতিয়াবা মানে আগত যেতিয়া আহিছিলোঁ তেতিয়া গৈছোঁ, কিন্তু এতিয়া হঠাৎ যাব নোৱাৰা হৈ গ'লোঁ। মানে কি হ'ল, এই মানে বেছি সেইডোখৰ আজিকালি বেছি দ হৈ গ'ল, আগতে অকণমান বাম আছিলে, সেইকাৰণে এবাৰ নগ'লোঁ আৰু, পৰিবলৈ লৈছিলোঁ।
আমাৰ ফটোশ্বুট ভিডিঅ' খতম হৈ গ'ল। এতিয়া আমি যাবলৈ লৈছোঁ। এইয়া মিতালীয়ে ভৰি হাত ধুব গৈছে। এইয়া আমাৰ ল'ৰা ক'ত খেলি আছে চাওক। বেটা আহা আহা হৈ গ'ল আহা। এইয়া পৰুৱা নিচিনা জিলিকি আছে যে সেয়া আমাৰ ল'ৰাটো। এইয়া দেখিছে মানে কেতিয়াবা কি হয় কিছুমান জেগা ইমান ধুনীয়া ধুনীয়া থাকে, আহিবলৈ সময় নিমিলে, নিজৰ ঘৰৰ ওচৰতে থাকে। মিতালী তোমাক কেনেকুৱা লাগিলে কৈ দিয়া আজি বিহুৰ দিনাখন? ভাল লাগিল। আজি বিহুৰ দিনাখন ইমান নিজৰ ওচৰতে থকা জেগাডোখৰ আহিমকে আহিব পৰা নাই, কিন্তু আজি আহিলোঁ। আহি লৈ মেলি ফটো তুলিলোঁ, বহুতে ভাল লাগিলে। আৰু নেক্সট আমি ইয়াত পিকনিক খাম। অহা বছৰ এইবছৰ খাব নোৱাৰিলোঁ, মই ডিব্ৰুগড় গ'লোগৈ কাৰণে ন। মই যোৰহাট গ'লোঁ, তাই যোৰহাট গ'ল, আমাৰ সমস্যা হৈ গ'ল। অহা বছৰ আমি দুজনীয়ে হ'লেও ইয়াতে পিকনিকটো খাই দিম। বঢ়িয়াকৈ গাহৰি সিজাম, মাছ সিজাম, যি যি সিজাম ধুনীয়াকৈ খাই দিম। দুজনী মানুহে মানে যি পাওঁ চবে আৰু লগ ধৰিম, কোনোবা আহিলে আহিব নাহিলে নাই। কি আৰু এইবোৰ ভৰি ধৰি আনিব নাই, আমি ডাইৰেক্ট খাই দিব লাগে। ঠিক আছে আজিলৈ আহিছোঁ, বাই।